এজনেই নেতা পিছত মুখে দুটা উজনিৰ মানুহে নামনিৰ সকলো মুছলমান মানুহক বাংলাদেশী বুলি ভাবে। আপোনালোক বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ। নামনিৰ সকলো মুছলমানকেই খিলঞ্জীয়া আখ্যা দিয়া এজন বিজেপিৰ কোন মন্ত্ৰী? বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোক এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ।